স্বাগতম খাতি অসমীয়া ব্লগলৈ। আজি অলপ বেলেগকৈ কম দিয়ক। স্বাগতম খাতি অসমীয়া ব্লগলৈ। তো আজি কি আজি সৰস্বতী পূজা। আজি সৰস্বতী পূজা। তো সৰস্বতী পূজা উপলক্ষে মই আনন্দৰাম বৰুৱা একাডেমিক যাম। পাঠশালা চবে চিনিয়ে পায় কলেজখন। তো আনন্দৰাম বৰুৱা একাডেমিক যাম। তো ভিডিঅ'টো চাই থাকিব। আজি আমাৰ ভণ্টি আহিব মোৰ ব্লগত। তো তাইকো একবাৰ দেখে দিওঁ। চাব নেকি? চাওক এইটো নামটো কৈ দি ভণ্টি। মোৰ নামটো হিমাক্ষী কলিতা। তো এই নাম হৈছে তই নেকি? তো হিমাক্ষী কলিতা এই নাম। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে। মই দেখি আছোঁ না, আপি চাপি আহিব দেখিম ন, এনেই কৈছোঁ নাম চৰি। চ' আহি পালোঁ বেৱাচৰ পৰা নামি আৰু যাই আছোঁ আৰু অলপ জেগা মানে কি পালোঁহে দিয়ক। চাই লওক তই পালোঁ আহি আৰু এইটো বিল্ডিঙো বান্ধি আছে কাষত আৰু মানুহ চাকে এইখানে দিয়ক আৰু এইখন কলেজ হ'ব এখন বিল্ডিংটোত। তো ইমান মানুহ হৈছে এইবাৰ চাই লওক। তো চাই লওক এইটো মণ্ডপটো পাঠশালাৰ। তো এইটো মণ্ডপটো আৰু মানুহ চাওক কিমান মানুহ হৈছে আৰু ইয়াতে পূজা কৰিবলৈ আহিছে এইবোৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী চাই লওক। তো বন্ধুসকল ইয়াতে থিয় নাম চলি আছে। এইটো মই থিয় নাম চাই কিন্তু বিৰাট ভাল পাওঁ দিয়ক। তো আপোনালোকে পায় না? তো চাই লওক আৰু ইয়াক চাওকে হাতীটোক। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। ইয়াক এনেই কৈছোঁ দিয়ক হাতী বুলি। আপোনালোকৰ যদি কোনোবা যদি চাই আছে ভিডিঅ'টো মোক আহি আৰু নামাৰিব। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। এৰি নাযাব, বেয়া পাম কিন্তু। শেষলৈকে চাই থাকিব। বন্ধুসকল ইয়াত ভাত খুৱাইছে। তো ময়ো খাবলৈ আহিছোঁ দিয়ক। তো চাই লওক। চ' বন্ধুসকল সৰস্বতী পূজা চালোঁ আৰু জাখনি বাৰু আপোনালোককো দেখুৱালোঁ। তো চাই লওক আৰু এতিয়া যাওঁ আৰু। তো বাই চাই লওক। বাই। চ' বন্ধুসকল যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। আজি মানে মই অলপ সেনেকুৱা দেখুৱালোঁ মানে কি সৰস্বতী পূজাত দেখিছিলোঁ আৰু বেক কেমেৰাটো কৰিলোঁ গোটেইখিনি। চ' তাৰপিছত আৰু মানে কি চেনেলটো ছাবস্ক্ৰাইব হোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'বোৰ দি আছোঁ মানে কি ভিডিঅ'বোৰ চোৱা নাই মানে কি আগৰ ভিডিঅ'ৰ তাৰমানে আগৰ চেনেলটোতে ভিডিঅ'গিলাখন চাই আছে। তো ভিডিঅ'টো চাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু কেনেকুৱা বা লাগিল ক'ব। মানে কি আজি মই ভিডিঅ'টো বেছি দীঘল নকৰিলোঁ। তাৰপিছত আৰু মানে কি আজি তাৰমানে সেইখিনি যিটো আপোনালোকে জানে। তাৰপিছত ভিডিঅ'টো চাব, লাইক কৰিব, কমেণ্ট কৰিব, এইখিনিয়ে। আজিলৈ ধন্যবাদ। জয় অসম। আৰু এটা কথা ৰ'ব, মোৰ তাৰমানে অসম যদি মোৰ চেনেলটো ভাল পালে কৰি দিব দে। জানেতো।